এইয়া এইফালে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে পূজা দি ল'লোঁ আৰু এইফালে চাওকচোন ইমান ডাঙৰ বৰষুণ আহিলে ৰাতিপুৱা টাইমতে নহয়। আৰু এইফালে বেটা যাব স্কুল আৰু তাৰ জোতাযোৰ চাফা কৰি দিওঁ মই, আৰু সি পিন্ধি আছে কাপোৰ। লুকাই গৈছে, পিন্ধি লোৱা। আৰু এইয়া এইফালে আইতাকে আৰু সি যাবলৈ ওলাইছে। টমটম আহিলেই। এইয়া এইফালে এইখন টমটমখন দেখিছেনে, তাত গৈছে উঠি। আৰু এইয়া এইফালে মই আহি গ'লোঁ আগফালৰ ৰুমটো অকণমান চিডিল কৰিবলৈ কাৰণে। বাকী চব কাম হৈয়ে গ'ল ৰাতিপুৱাৰ। ঘৰ সাৰা মোচা আদি কৰি চব গোটেইখিনি কাম হৈয়ে গ'লগৈ। আৰু এই ৰুমটো মানে অকণমান মানে কিবা হৈ আছে, অলপ ঠিক কৰি দিছোঁ। আৰু তাৰপিছত যাব লাগিব পাকঘৰত বনাবলৈ। ৰুটি বনোৱাই নাই, ৰুটি বনাব আছে মোৰ। এইখিনি ফটাফট ঠিক কৰি লওঁ, লৈ কিনে যাম আৰু। আৰু এয়া এইফালে অকণমান জাৰু দি লৈছোঁ। ৰাতিপুৱা সাৰা হৈছিলে পিছে, তথাপি মই ফটাফট সাৰিছিলোঁ যে, আৰু এতিয়া অকণমান চুকে কোণে ভালকৈ সাৰি দিছোঁ। আৰু সদায়তো সাৰাই হয় বাৰু, তথাপিও অলপ এই আগফালৰ ৰুমটোতে যিহেতু আলহী আহিলেও মানে পটককৈ বহে, এনেও হেৰি হয়, আগফালৰ ৰুম হয়, সেইটো কাৰণে অকণমান বেছিকৈ চাফা হৈ থাকিলে ভাল লাগে আৰু বাকীকেইটা ৰুমতকৈ মানে। সেইটো কাৰণে পূৰা ধুনীয়াকৈ সাৰি লৈছোঁ চাৰিওফালে চুকে কোণে। হাই বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰতো ভালে। আৰু ৰাতিপুৱা দেখিলে নহয় এইবিলাকে আৰু কাম, ৰাতিপুৱা কামখিনি যে নহয় যিমানে কৰোঁ সিমানেই ওলায়। আপোনালোকৰ হয়নে নহয় ক'বচোন? মোৰ কিন্তু সেনেকুৱাই হয়। ইফালে মই অকলে নকৰোঁৱে কাম, মাও কৰে আধা আধি কাম, কিন্তু তথাপিও ৰাতিপুৱাৰ কামখিনি যে শেষেই নহয়। এইফালে দেখিলে নহয় ৰুমটো চাফা কৰি ল'লোঁ, আৰু ইফালে ল'ৰাও পঠিয়ালোঁ, মাকো পঠিয়ালোঁ, গ'লগৈ। আৰু এতিয়া মানে আৰু কাম আছে, পাকঘৰৰ কামখিনি আছে। পাকঘৰৰ কাম মানে কি, ৰুটি বনোৱা কাম আছে এতিয়া, যিহেতু বনাবলৈ ৰুটি বনাব লাগিব। আকৌ হাজবেণ্ডে যাব কামলৈ, ৰুটি বনাই মেলি খুৱাই পঠিয়াব লাগিব। এতিয়া যাওঁ, এনে বেলেগ এইটো ৰুম হৈ গ'ল ক্লিয়াৰ, আৰু বাকীকেইটাও ঠিকে আছে, ৰাতিপুৱা কৰিলোৱে। এইটো ৰুম মানে অকণমান ঠিক ঠাক কৰিব আছিলে, কৰি ল'লোঁ। তাৰপিছতে এতিয়া যাওঁ ৰুটি বনাবলৈ কাৰণে, ৰুটিটো বনাওঁগৈ। আৰু ছোৱালী শুয়ে আছে, তাই শুই থাকোঁতেই মই বনাই লওঁ ফটাফট, নহ'লে যে উঠিলে যে নোৱাৰিম আৰু একো কৰিবলৈ। পিছে পিছে ঘূৰি ফুৰিব, নহ'লে ল'ব লাগিব তাইক, তেনেকুৱা আৰু সেইটোৱে। ভিডিঅ'টো চাই যাব আপোনালোকে শেষলৈকে। ভাল পালে লাইক এটা কৰি থৈ যাব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আপোনালোকৰ মৰম পালে আৰু মোৰ ভিডিঅ' বনাবলৈ মন যাব ন, সেইটো কাৰণে। এতিয়া যাওঁ জল্দি পাকঘৰত খানাখিনি বনামগৈ, বনাই মেলি তাৰপিছত আৰু চাই যাব আৰু শেষলৈকে ভিডিঅ'টো, ব'লক। আৰু এইফালে আহি গ'লোঁ পাকঘৰত। এতিয়া পাকঘৰৰ কামখিনি কৰি লওঁ, আপোনালোকে চাই যাব দেই। আৰু এয়া ৰাতিপুৱা মাক পকৰি বনাইছিলে যে, আছে। আৰু ইয়াৰ ইফালে এতিয়া উলিয়াই লৈছোঁ চব্জি, আৰু চব্জিখিনি কাটি লওঁ। চব্জি মানে কি আৰু ভেন্দি ভাজিম, সেইখিনি কাটি লওঁ ফটাফট, কাটি লওঁ। আপোনালোকে ভিডিঅ'টো চাই যাব আৰু শেষলৈকে। আৰু ইয়াৰ ইফালে ৰুটি বনাই আছোঁ, আৰু এইফালে এয়া ভাজিখিনি বহাই দিছোঁ। এইফালে আম এটা কাটি লৈছোঁ।
পাইছিলে লৈ আনিছিলে এইটো বহুত টেঙা পায় এনেও খাব নোৱাৰিব আৰু এইফালে এতিয়া আহিছোঁ গেটখন খুলিবলৈ এতিয়া মানে হাজবেণ্ড যাব কামলৈ সেইটো কাৰণে গাড়ীখন লৈ যাব যিহেতু সেইকাৰণে গেটখন খুলি দিবলৈ আহিছোঁ আৰু বেটিক চাব দেই তাই এইজনী বেটি দেখিছেনে ৰখি আছে দুৱাৰমুখত আৰু এইফালে তাইক পাপাকৰ লগত গাড়ীত দি দিলোঁ অকণমান মানে তাইক উঠিবই লাগে গাড়ীত নহ'লে অলপমান দিগদাৰ কৰে এইফালে দেউতাক গ'লগৈ এয়া তাই কি কৰিছা খাবা অঁ এইটো চটগুটি বৈয়াম হয় এইটো তাক এতিয়া খুলি দিব লাগে খাম কৈছে তাক খুলি দি দিওঁ লোৱা এইটো খুলি দিম দেই এইটো খুলি দিম দেই লোৱা ডাববিলাক খাই তাই ডাববিলাক খাই কিনে ভাল পায় হৈ যাব হৈ যাব মই খাম অকণমান দেই ৰ'বা আকৌ নাই অহা মোৰ দিয়া চাকৰিখন দিয়া এনেকৈ নহয় এনেকৈ দিয়া হৈ গ'ল দেই এইফালে ইয়া বেটিয়ে ধৰি থৈছোঁ আৰু এতিয়া 12টা বাজিলে পাকঘৰলৈ আহিলোঁ আৰু এইফালে আলু আৰু কণী বইল দি দিছোঁ আৰু ইয়াত তিতাকেৰেলা ভাজি বনাইছোঁ আৰু এইফালে ইয়া চাহ বনাই লৈছোঁ মালে আৰু মোলে এই দুপৰীয়া পাই অকণমান লাল চাহ অকণ খাব গ'লে ভাল লাগে সেইটো কাৰণে বনাই লৈছোঁ আগফালে যাম আগফালে খাম আৰু ইয়াত তিতাকেৰেলা ভাজি হৈ গ'ল আৰু এইফালে গাখীৰ আৰু এইফালে ডিমকেইটা ফ্ৰাই কৰি আছোঁ আৰু ইয়া এইটো চাইডে পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে আলুখিনি তেন্তে মই বনাই লওঁ পটাপট বন্ধু বান্ধৱীসকল এতিয়া লগ পাইছোঁ দিয়কে আপোনালোকক একেবাৰে পিছবেলা এতিয়া বাজিছে 4টা আৰু দুপৰীয়া মই ভাবিছিলোঁ আজি এনেই চিম্পুলকৈ বনাই থৈ দিওঁ ভাতটো খাম আৰু এনেকৈ কৰি কেনে দেখাইছিলোঁ আপোনালোকক তিতাকেৰেলা ভাজি তাৰপিছতে দালি ভাতটো ৰাতিপুৱাই বনাইছিলোঁ এনেকৈ কৰি দেখিছিলে এনেকৈ কৰিয়ে খাম বুলি কেনে তাৰপিছতে আলহী আহিলে নহয় তাৰপিছত আলহী আহিলে জানে আৰু আলহী আহিলে আৰু কি হ'ব তাৰপিছত আকৌ বনাই মেলি খুৱাই হেৰি কৰি এনে আজৰি হৈছোঁ আৰু সেনেকৈ ভিডিঅ'টো থাকি গ'ল ভিডিঅ'টো কৰিব নোৱাৰিলোঁ সেনেকৈ ভিডিঅ' থাকি গ'ল আৰু কৰিব নোৱাৰোঁ আজিয়ে মোৰ পাৰ্চেল আহিছিলে দুটামান ভাবিলোঁ আপোনালোকক এনেই অকণমান দেখাই দিওঁ আৰু ৰ'ব কেনেকুৱা লাগিছে ক'ব দেই মই চালোঁৱে খুলি কিনে চালোঁৱে মই ৰ'বা অকণমান খুলি কেনে মই চালোঁৱে তেতিয়া আপোনালোককহে দেখাম বেছি কি কৰিছা এই বেলেগ একো নহয় দেখিলে মানে চোলা ফ্ৰক দুটা অৰ্ডাৰ দিছিলে এতিয়া গৰমত কটনৰ গৰমত কি কৰিছা তুমি উৎপাত কৰি আছা সেয়া লৈছিলোঁ আৰু এটাই আৰু এইটো মৰম লাগিছে কৈ যাব নকৰিবা এইটো তাই ইয়াত আপোনালোকে ক'ব হা কেনেকুৱা লাগিছে মোৰতো বাৰু ভালেই লাগিছে তাই সৰু ছোৱালীবিলাকৰ চোলাবিলাক ভাল লাগে ন আৰু এনেকৈ আগফালে এনেকৈ ডিজাইন আছে এনেকৈ কৰি এনেও ল'ৰাবিলাকৰ কাপোৰ ভালেই লাগে বাৰু হ'লেও ছোৱালীবিলাকৰ এনেকুৱা সৰু সৰু যে ফ্ৰকবিলাক আৰু বেছি মৰম লাগে মোৰতো বহুত মৰম লাগে আৰু এটা আছে এইটো
এইটো বাৰু তাই নহয়, এইটো মোৰ হয়। এইটো সকলো মহিলাকে লাগে আৰু এইটো আৰু লাজ কৰিও লাভ নাই ন। মই দেখুৱাই দিছোঁ, দুটা পেকেট আহিছে, দুটা লৈছোঁ মই। এয়া কি হয় বুজি পাইছে আৰু আপোনালোকে মই নক'লে হ'ব। এনেকুৱা দুটা পেকেট, এইটো এটা পেকেট আৰু এটা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, আজি আহিছে। মই এইটোৱে ব্যৱহাৰ কৰোঁ, আজি বহুত বছৰ হৈ গ'লগৈ। মই এইটোৱে মই বেলেগ ব্যৱহাৰ নকৰোঁ, এইটোৱে ব্যৱহাৰ কৰি থাকোঁ আৰু বহুত বছৰ হৈ গ'ল এইটো ব্যৱহাৰ কৰা। এইটোৱে কৰি থাকোঁ, এইটোৱে আনি থাকোঁ। আৰু হৈছে ৰ'বত এইখিনি চাউলখিনি দেখাই দিছোঁ। এয়া পূৰা একদম উৎপাত কৰি ফুৰিছে, পূৰা উৎপাত কৰি ফুৰিছে তাই আজি। আৰু দুপৰীয়াও নুশুলে, আলহী আহিলে মোৰ তাত খোৱাবলৈ নহ'লে যে খোৱাই নগ'লোঁ। তাইও ভালে পালে আৰু নুশুলে। আৰু গধূলি শুব, গধূলি শুই মেলি ৰাতি আপোনাৰ 11টা 12টা বজাই দিব, নুশুৱে। তাইতো নুশুৱে, লগতে মোৰো টোপনি নহয়, শুবলৈ নহয়। এতিয়া উৎপাত কৰি আছে, শুৱাই ল'ম নেকি এতিয়া। শুৱাই ল'লেও এতিয়া গধূলি হ'বলৈ হৈছে, 4টা বাজিছে যিহেতু, এনেও অলপ পাছত তাই মই শুৱাই ল'লেও নল'লেও তাই শুই যাব। সেইটো সেইকাৰণে এতিয়া ভাবিছোঁ অকণমান অলপ সোনকালে শুৱাই লওঁ। সোনকালে শুৱাই ল'লে সোনকালে উঠিব, তেতিয়াহ'লে ৰাতি চাগে খুব বেছি 10:30 11টাৰ ভিতৰত তাই শুই যাব পাৰিব। এতিয়া পূৰা উৎপাত কৰি আছে। আৰু ভিডিঅ'টো ইমানে আৰু আছিলে আজি, আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি থৈ যাব। আৰু ইমান টাইমৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ দেই আপোনালোকক। আৰু তাইক এতিয়া মোক শুৱাই লওঁ, আৰু নতুন ধুনীয়া ভিডিঅ' এটা লৈ কেনে আহি আছোঁ। লগ পাম আৰু ব্লগ ভিডিঅ' চাব আপোনালোকে। আৰু এইজনী পূৰা উৎপাত দেখিছেনে? ক'ত বহিছা তুমি? এইফালে চোৱা। একদম তেলৰ বটল ল'ব, কি ল'ব, লৈ মেলি ল'ব, তাক লৈ লৈছোঁ। নুশুৱে, টোপনি যে একদম নাই, টোপনি না, টোপনি নাই, টোপনি নাই। বাই বাই কৈ দিয়ে, বাই 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 বাই। আৰু এটা ভিডিঅ' বনাম মই আপোনালোকৰ মানে কিবা জানিবলৈ কাৰণে, আৰু এই বিষয়ক লৈ কেনে মই চাওঁ। নেক্সট এই ব্লগটো দিয়াৰ পিছত নেক্সট ভিডিঅ'টো দিম নেকি, আপোনালোকে ক'ব হা, অলপমান কোনোবাই যদি কিবা জানে। আৰু মই এইটো ভিডিঅ'তে কৈ নিদিওঁ, মই এটা বেলেগকৈ বনাম ভিডিঅ' এটা, আৰু সেইটো ভিডিঅ' এই বিষয় লৈ কেনে মই দুটামান কথা মানে পাতিম আপোনালোকৰ লগত। আৰু আপোনালোকে মোক পৰামৰ্শটো দিব হা ভালকৈ, যোনে মানে জানে। আৰু আজিলৈ বাই বাই।